হেল্ল' গাইজ, আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। এই আৰম্ভণি যোৱাকালি গধূলি মানে তাইক পঢ়িবলৈ দিছিলোঁ। দিওঁতে অকণমান পঢ়ি পেলাই তাই হেনো সৰস্বতীৰ মানে পিকচাৰ আঁকিব বুলি ক'লে। তাকে এটা সৰস্বতীৰ এয়া পিকচাৰ আঁকিলে। সৰু ছোৱালী যিহেতুকে আঁকা আৰু পাৰে নে নোৱাৰে কেনেকুৱা হৈছে পিকচাৰখন, মোৰ ভালেই লাগিছে। আৰু এয়া আজি ৰাতিপুৱা পূজাত যাব যিহেতুকে তাইৰ চাদৰ মেখেলা এযোৰ পিন্ধাই দিলোঁ। তাই বেছি হেভি পিন্ধিব ভাল নাপায়। এযোৰ বোৱা জৰা পিন্ধিম বুলি ক'লে, এইযোৰকে পিন্ধাই দিলোঁ। মই কাপোৰযোৰ পিন্ধোৱা হৈয়ে গ'ল। সিহঁতৰ স্কুলত পূজা নহয় যে সৰস্বতী পূজা, মানে সেই মহাজনৰে স্কুল এখন আছে, সেইখন স্কুলতে মাতিছিলে আৰু নিমন্ত্ৰণ দিছিলে আমাক গোটেইকেইটাকে। আৰু এয়া ছোৱালীৰ হেয়াৰ ষ্টাইলটো মই এনেকুৱাকৈ অকণমান কৰি দিলোঁ। কেনেকুৱা লাগিছে বাৰু হেয়াৰ ষ্টাইলটো? যিহেতুকে মই নাযাওঁ, অকণমান এনেকুৱাকৈ দি দিলোঁ। সৰু ছোৱালী খুলি গ'লে আৰু কোনে দিব পিন্ধাই। এয়া হৈ গ'ল আৰু মেকআপটো দি দিলোঁ। তাৰ আইশ্বেডোটো বোলে মানে ডাৰ্ক হৈছে, তাকে মানে খং কৰি আছে। ফাইনেল লুক হৈ গ'ল ওলোৱা। আৰু এয়া তাই যাবলৈ ল'লে। আৰু এয়া গাড়ী আহিলে যাবৰ বাবে, মানে পাপাক আৰু ছোৱালীয়ে যাব, মই যিহেতুকে নাযাওঁ, যাব নোৱাৰা হৈ গ'লোঁ। দুয়োজনকে অকণমান আগবঢ়াই দিলোঁ। এয়া দুয়োজনে গ'ল বাৰু পূজালৈ। আপোনালোকে পূজালৈ গ'লে কি নাই? আৰু সিহঁতক থৈ পেলাই আহিলোঁ। এয়া শাহুমায়ে চব্জি কাটিবলৈ লৈছে। আমি তিনিজন মানুহ যিহেতুকে ঘৰত আছোঁ, শাহুমা, সৰুতা আৰু মই। চব্জি হয়, খিচিৰি আৰু চব্জি এনেকৈয়ে খাম আৰু এয়া ছোৱালী গৈ পেলাই পিকচাৰখনে এখন দিলে। আজিলৈ মানে